সভ্যতা আগুৱাই আছে। এই পৰিৱৰ্তনটো আমি সদায় এইটো আদৰণি জনাব লাগিব। আমাৰ বিভিন্ন পৰিৱৰ্তন হয়, যিবিলাক পৰিৱৰ্তন সমাজৰ কাৰণে দিয়া হয়, এই পৰিৱৰ্তনটো আমাক নালাগে, কিন্তু যিবিলাক পৰিৱৰ্তন আমাৰ সমাজৰ কাৰণে ভাল হয়, এই পৰিৱৰ্তনবিলাক আমি আঁকোৱালি ল'ব লাগিব, আদৰণি জনাব লাগিব। আজি আমাৰ অঞ্চলটো চাওক, ভাৰত স্বাধীন হোৱাৰ পিছত জৱাহৰলাল নেহৰুৰ পৰা নৰেন্দ্ৰ মোদীলৈকে আমাৰ দেশত বহুত ভাল ভাল আঁচনি তৈয়াৰ কৰিলে, কিন্তু সেই আঁচনিবিলাক আমাৰ ইয়াত আহি নাপালে। আমাৰ গোপীনাথ বৰদলৈ অসমৰ প্ৰথম যিটো চিফ মিনিষ্টাৰ, এই সময়ৰ প্ৰধানমন্ত্ৰী আছিলে, তেখেতৰ পৰা সৰ্বানন্দ সোণোৱাললৈকে বহুত চিফ মিনিষ্টাৰ আহি গ'ল, বহুত নেতৃত্ব আহি গ'ল, বহুত ভাল ভাল আঁচনি তৈয়াৰ কৰিলে, কিন্তু সেই আঁচনিবিলাক আমাৰ অঞ্চলত আহি নাপালে। আজি সেই আঁচনিবিলাক আনিবৰ কাৰণে এই অঞ্চলৰ লিডাৰবিলাক কোনো চিন্তাই নকৰিলে। আমাৰ আজি এই অঞ্চলত মানে আইচিইউ থকা হস্পিটেল নাই, আমাৰ ইয়াত মানে অপাৰেশ্যন কৰিব পৰা হস্পিটেল নাই। আজি মানুহৰ জীৱনৰ মানদণ্ড ইমান নিম্নগামী হৈছে। আমাৰ দেশতে আমাৰ ৰাজ্যতে কোনোবা ভাল হস্পিটেলত ট্ৰিটমেণ্ট পায়, কোনোবা নিজৰ ঘৰতে মানে ঔষধ খাই পেলাই মৰি যাব লগা হয়, ডক্টৰৰ ট্ৰিটমেণ্ট নাপায়। আমাৰ একেখন ৰাজ্যতে কোনোবা ভাল স্কুলত পঢ়িব পায়, আমাৰ স্কুলৰ মাষ্টৰ নাই, আমাৰ স্কুলৰ টিচাৰ নাই, আমাৰ স্কুল ভেঞ্চাৰ। আজি আমাৰ লোকেল গভৰ্ণমেণ্ট বিটিআৰ গভৰ্ণমেণ্টে একো কামেই নকৰিলে। আমাৰ পৰিৱৰ্তন কি লাগে? আমাৰ পৰিৱৰ্তন লাগে দুখীয়া মানুহৰ স্বাৰ্থত। ভাৰত চৰকাৰে আজি আয়ুষ্মান ভোট দিছে, জব কাৰ্ড দিছে, ৰেচন কাৰ্ড দিছে, ভাল ভাল আঁচনি দিছে, কোনো এটা আঁচনি সঠিকভাৱে ৰূপায়ণ নহয়। এইকাৰণে আমাৰ পৰিৱৰ্তন লাগে। আজি দুখীয়া মানুহৰ কাৰণে 8 টকা, দুখীয়া মানুহৰ কাৰণে এই যে মানে কাম কৰিবলৈ 8,000 বছৰত মানে কামালে 33 নিমখ জলকীয়াৰ পইচা দুখীয়া মানুহ পালে হয় গাঁৱত, সেইটো মানে চৰকাৰ বিলাক নিজৰ ঘৰত ৰাখি মানুহবিলাকক বোলে আপুনি কাম কৰিব নালাগে, 2,000 টকা পাব কাম নকৰাকে, বাকীখিনি টকা থেকে সকলোৱে ওলাই খালে। এই 500 কোটি 3 বছৰত 515 কোটি টকা আহিছে, ইয়াৰ 90% টকা থেকে সকলোৱে খাই দিলে, মানুহে নাপালে। গৰীব নহয় কি হ'ব? সেইকাৰণে আমাৰ পৰিৱৰ্তন লাগে। ঘৰ যিকোনো বহুত পইচা দিলে, আজিলৈকে ঘৰ নিদিলে। ৰেচন কাৰ্ড আজি এটা দুটা তিনিটা থাকে, কোনোবা পৰিয়ালত দুখীয়া মানুহৰ ৰেচন কাৰ্ড নাই, এইটো অতি দুখৰ বিষয়। ইয়াৰ বাহিৰেও আজি বৃদ্ধসকলৰ কাৰণে বিভিন্ন দলৰ কাৰণে বিভিন্ন আঁচনি আছে, ভাল ভাল আঁচনি, এই আমাৰ অঞ্চলত আহি নাপালে। খেতিয়কৰ কাৰণে আঁচনি আছে, নিবনুৱাৰ কাৰণে আঁচনি আছে, মহিলাসকলৰ কাৰণে আঁচনি আছে, আমাৰ ছোৱালীসকলৰ আঁচনি আছে, ছাত্ৰ ছাত্ৰীৰ আঁচনি আছে, কোনো এটা আঁচনি আমাৰ অঞ্চলত সঠিকভাৱে ৰূপায়ণ নহ'ল। আৰু সেইকাৰণে পৰিৱৰ্তন লাগে। আমাৰ নেতাবিলাকে সমাজৰ কাম কৰে 5%, কিন্তু মদ খাই 95%। এইকাৰণে সমাজ আগবঢ়াবলৈ পৰা নাই, সেইটোহে দুখৰ বিষয় হৈছে। সেইকাৰণে আমাক পৰিৱৰ্তন লাগে, আমাৰ নেতৃত্ব সলনি লাগে। যি নেতৃত্ব সমাজত এটা দিশ দিব পাৰে, যি নেতৃত্ব সমাজত এটা সঠিক পথত লৈ যাব পাৰে, যিসকলে যোৱা মদ ভাঙৰ পৰা সমাজখন আঁতৰি আনি এটা কৰ্ম সংস্কৃতি ইয়াত আনিব পাৰে, দুৰ্নীতি ভ্ৰষ্টাচাৰ দূৰ কৰি এটা সুস্থ সমাজ গঢ়িব পাৰে, তেনেকুৱা নেতৃত্ব আমাক লাগে। ইয়াকে আমাক বেছি নালাগে। আমি ইয়াত বিটিআৰত বহি পেলাই, বিটিচিত বহি পেলাই সুন্দৰ ধৰণে কথাৰ কথা পতা নাই। আমি পাতিছো আমাৰ ঘৰখন ঠিক হ'ব লাগে, আমাৰ গাঁৱৰ ৰাস্তা পদূলি ঠিক হ'ব লাগে, আমাৰ বিদ্যালয় ঠিক হ'ব লাগে, আমাৰ কালভাৰখন ঠিকমতে থাকিব লাগে। গাঁৱৰ কালভাৰ বনাইছে, ৰ'দ দিয়া নাই, একো দিয়া নাই, অলপ বৰষুণ দিলে পানী আহিলে কালভাৰ ভাঙি পৰিছে বহুত জাগাত। আৰু কোনো কাৰণত নিয়ম চোৱা নাই, কোনো চিপ চোৱা নাই। চিপ মহোদয়ে নিজৰ লিডাৰৰ ঘৰত আহে, ডিষ্ট্ৰিক্ট লেভেলত, ব্লক লেভেলত আনি পেলাই ভাত মূৰৰ নাম পকাই গুচি যায়। বছৰত এলপি স্কুলত ক্লাছ হোৱা নাই, মাষ্টৰ নাই, হস্পিটালত যে ডক্টৰ নাই, নাৰ্ছ নাই, বিডিঅ অফিচত বহুত পড়াশোনা আছে, এইটো চাবলৈ সময় নাই। আজিলৈকে কাকো নাচালে মানে। সেইকাৰণে ৰাইজ পৰিৱৰ্তন লাগে, আমাক সময় লাগে। আজি সময় কৰিব লাগিব। যোৱা স্বাধীনতাৰ ৭৪ বছৰত আমি সব আৱেগিকভাৱে কাম কৰি আছো, ৰাইজ আমি বিবেকেৰে কাম কৰিব লাগিব। আজিলৈকে জাতি ভেদাভেদ, সমাজ ভেদাভেদ, ধৰ্মৰ নামত ৰাজনীতি কৰা বহুত মানুহ আছে, কিন্তু আমি ইয়াত সুস্থ সমাজ কৰিব লাগিলে আমি মানৱ ধৰ্মটো সবচে আগত ৰাখিব লাগিব। আৰু সেই বিটিআৰ অঞ্চলত সমমৰ্যাদা সম অধিকাৰৰ কথা কৈছো। আজি কোনোবাই আঙুলি দেখাইছে, বড়োই ভুল কৰিছে, হয় বড়োই যদি 50% ভুল কৰিছে, কোনোবা 30% ভুল কৰিছে, কোনোবা 20% ভুল কৰিছে, এই ভুলবিলাক আমি আঙুলি থাকিলে নহ'ব। যি ভুল হৈ গ'ল। বৰ্তমান সময়ত আমি শান্তি স্থাপন কৰিব লাগিব। প্ৰথমে আমি অস্ত্ৰমুক্ত এটা সমাজ গঢ়াৰ কাৰণে কাম কৰিলো। আজি এনডিপি চুক্তি হৈ যোৱাৰ পিছত আজি আমি এটা অস্ত্ৰমুক্ত এটা সমাজ পাবলৈ সক্ষম হৈছো।
বিটিআর অঞ্চলৰ বহুত অস্ত্ৰ আজি চৰকাৰে ৰিকভাৰ কৰি আছে পুলিচ প্ৰশাসনে মই পুলিচ প্ৰশাসনক ধন্যবাদ জনাইছো আৰু আহ্বান কৰিছো এই 35 লাখ মানুহ যাতে নিৰাপদে থাকিব পাৰে ইয়াত যাতে কোনো বেআইনী অস্ত্ৰ থাকিব নোৱাৰে পুলিচ প্ৰশাসনে যিমান অস্ত্ৰ আছে ৰিকভাৰ কৰক আৰু এই অঞ্চলৰ ৰাইজক নিৰাপত্তা দিয়ক মই এইটো আহ্বান কৰিছো আৰু ইয়াৰ লগে আমি এটা জনগোষ্ঠী আন জনগোষ্ঠীৰ শত্ৰু ভাবিলে নহ'ব আজি এখন বিদ্যালয়ত বড়ো অসমীয়া কৰণীয়া ৰাভা সবে পঢ়িব লাগিব মাইনৰিটি বঙালী এই স্কুলখিনি আমি ঠিক কৰিব লাগিব আমাৰ অঞ্চলৰ স্কুলটো ঠিক হ'লে আমাৰ পৰা মানে মানৱ সম্পদ উন্নয়ন হ'ব আমাৰ খেতি কৰাটো আমি চম্ভালিব লাগিব আমাৰ বজাৰ সমাজবিলাক ঠিক কৰিব লাগিব আমাৰ আজি ল'ৰা ছোৱালী কিয় ঘৰ এৰি পেলাই বাহিৰত হাজিৰা কৰিব যাব লগা হৈছে আমাৰ ইমান মাটি বাৰী পৰি আছে ইমান সাৰুৱা মাটি পৰি আছে কিন্তু খেতি কৰিবৰ কাৰণে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা কোনো সহায় নাই ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ পৰা কোনো সহায় নাই যিবিলাক ডিপাৰ্টমেণ্ট ইয়াতে আছে সেই ডিপাৰ্টমেণ্টে যিবিলাক টকা পইচা আছে কোকৰাঝাৰ সেক্ৰেটাৰীয়েট অফিচতে ভাগাই বটাই খাই পেলাই চেক কৰি দিলে ৰাইজৰ কাৰণে একোৱে নাহিলে সেইকাৰণে আজি উন্নয়ন বুলি একোৱে নাই সেইকাৰণে ৰাইজ মই আপোনালোকক আহ্বান কৰিছোঁ কোনোবা জাতিৰ নামত নহয় কোনোবা ধৰ্মৰ নামত নহয় কোনোবা ব্যক্তিৰ নামত নহয় বিটিআৰ অঞ্চলৰ 35 লাখ জনসাধাৰণ আগুৱাই যোৱাৰ স্বাৰ্থত শান্তিৰ স্বাৰ্থত নিৰাপত্তাৰ স্বাৰ্থত সম অধিকাৰ সম মৰ্যাদাৰ স্বাৰ্থত বিটিআৰৰ ইলেকশ্যনৰ পৰিৱৰ্তনৰ কাৰণে সবে আগবাঢ়ি হওক 5 বছৰৰ কাৰণে সবে পৰিৱৰ্তনৰ কাৰণে আগবাঢ়ি হওক আৰু ইতিমধ্যে আহিছে মই নিজে এই দলৰ সভাপতি হৈ পেলাই মই দূৰত অনুভৱ কৰিছোঁ যেতিয়া ছাত্ৰ সংগঠনত আছিলোঁ মই ভাবিছিলোঁ যে এনেকুৱা হোৱা সম্ভৱ হ'ব নেকি আজি ৰাজনীতিত আহি পেলাই যিটো দেখিলোঁ এই ইউপিপিএল দলৰ সকলো জাতি জনগোষ্ঠীয়ে সমানে ইয়াত অংশগ্ৰহণ কৰিছে লিডাৰশ্বিপ লৈছে আৰু সবে কৈছে যে আমি আর জাতি ভেদাভেদ সমাজ ভেদাভেদ হিংসা নিবিচাৰো আমি এটা সুস্থ সমাজ বিচাৰো আমি এটা উন্নয়ন বিচাৰো এইকাৰণে আজি সব লিডাৰী কৰি উপস্থিত হৈছে আমি এটা ভাল সমাজ গঢ়িব লাগিব সদস্যক আপোনালোক সকলোকে মই ধন্যবাদ জনাইছো সবে আমি শান্তি সম্প্ৰীতিৰে এটা সুস্থ সমাজ গঢ়িব লাগিব ইয়াৰ কাৰণে যাতে পৰিৱৰ্তনৰ কাম কৰে এইখিনিয়ে কৈ ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিছো।